দ্বিতীয়টা চাম আছে তেওঁলোকে আঁচু কৰি চলি থাকিব বিচাৰে পইচা পাতি তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো আঁচু কৰিয়ে চলি থাকিব বিচাৰে সেইকাৰণে এটা চামে আঁচু কৰে দ্বিতীয় চাম তৃতীয়টা চাম আছে মতলববাজি চান্দা বৰঙণি তুলি নেতাকেইজনক সন্তুষ্ট কৰাৰ উপৰিও তেওঁলোক নিজেও চলি থাকিব পাৰে এই পালি নেতাবিলাক থাকে সেইটো চাম আছে আৰু চতুৰ্থটো চাম যিটো মই জাতীয় দল সংগঠনবিলাকত থাকে বুলি ক'লোঁ সেই চামটো আঁচুটো আছে কোনটো চাম সেই চামটোৱে এই তিনিওটা শ্ৰেণীক প্ৰতিনিধিত্ব নকৰে সেই চামটোৱে প্ৰতিনিধিত্ব কৰে সেইসকলক যিসকলে কেৱল জাতিটোৰ স্বাৰ্থত সমাজখনৰ স্বাৰ্থত উঠি অহা প্ৰজন্মটোৰ স্বাৰ্থত নিজকে বিলীন কৰি দিব বিচাৰে কেৱল সপোনৰ তাগিদা কি সপোন যে আমাৰ ৰাজ্যখন ভাল হ'ব আমাৰ জাতিটো ভাল হ'ব আমাৰ কৃষ্টি সংস্কৃতি ভাল হ'ব আমাৰ সাহিত্য ভাল হ'ব আমাৰ সমাজ ভাল হ'ব মই আশা কৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এইবাৰ যিটো আঁচুৰ অধিৱেশন হ'ল এই আঁচুৰ অধিৱেশনত যিসকলে নতুনকৈ বিষয়বাদ গ্ৰহণ কৰিছে তেওঁলোক এই চতুৰ্থটো শ্ৰেণীৰ অন্তৰ্ভুক্ত হওক আৰু মোৰ দৃঢ় বিশ্বাস তেওঁলোক চাগে এই চতুৰ্থটো শ্ৰেণীৰে যি জাতিটোৰ কাৰণে কিবা এটা কৰিব বিচাৰিব উঠি অহা প্ৰজন্মটোৰ কাৰণে কিবা এটা কৰিব বিচাৰিব সামগ্ৰিকভাৱে আমাৰ সমাজখনৰ কাৰণে কিবা এটা কৰিব বিচাৰিব সেইখিনি কৰিবলৈ যাওঁতেনে সেইসকল আঁচুৰ নেতৃত্ব আঁচুৰ বিষয়ববীয়া মোৰ দৃষ্টিত তিনিটা শব্দৰ খুব প্ৰয়োজন হ'ব মাত্ৰ তিনিটা শব্দ বেলেগ একো নালাগে এক সেই আঁচু কৰ্মীসকলে ধৰি লৈ নিজকে সম্পূৰ্ণৰূপে উচৰ্গা কৰিব পাৰিব লাগিব নিস্বাৰ্থভাৱে নিস্বাৰ্থ এক নম্বৰ শব্দটোৱে তেওঁলোকে লগত ল'বলগীয়া শব্দটোৱে হৈছে নিস্বাৰ্থ দুই তেওঁলোক সম্পূৰ্ণৰূপে হ'ব লাগিব নিৰপেক্ষ কোনো কংগ্ৰেছ কোনো বিজেপি বা কোনোবা ডাঙৰ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত থাকি তেওঁলোকে আঁচু কৰিব নালাগিব সম্পূৰ্ণৰূপে তেওঁলোক হ'ব লাগিব নিৰপেক্ষ এক নিস্বাৰ্থ দুই নিৰপেক্ষ আৰু তিনি নম্বৰটো অত্যন্ত গুৰুত্বপূৰ্ণ সেইটোৱেই হৈছে নিৰ্ভীকভাৱে তেওঁলোকে আঁচু কৰিব লাগিব কাকো তেওঁলোকে কেতিয়াও ভয় কৰিব নালাগিব যিমানেই ডাঙৰ ৰাজনৈতিক নেতা নহওক কিয় কোনোবা ডাঙৰ ব্যাপক বুদ্ধিজীৱী নহওক কিয় সাংবাদিক নহওক কিয় কাকো তেওঁলোকে ভয় কৰিব নালাগিব ভয় কৰিব লাগিব এটা কথা ব্যক্তিগত স্বাৰ্থৰ উত্তৰ নহয় সামাজিক প্ৰেক্ষাপটত নেতৃত্ব দিবলৈ যাওঁতে তেওঁলোকে প্ৰতিটো মুহূৰ্তত সেইসকল মানুহক ভয় কৰিব লাগিব আৰু লগতে ভক্তি কৰিব লাগিব যিসকল তেওঁলোকৰ সঁচা শুভাকাংক্ষী সঁচা সমালোচক সেই সমালোচনা গ্ৰহণ কৰিব পাৰিব লাগিব আৰু তেওঁলোকে আগবঢ়োৱা যিখিনি পৰামৰ্শ সেইখিনি তেওঁলোকে বিনা দ্বিধাই গ্ৰহণ কৰিব পাৰিব লাগিব অৰ্থাৎ মই ভাবোঁ সদৌখন ছাত্ৰ সন্থাৰ উঠি অহা প্ৰজন্মটোৰ যিসকল প্ৰতিনিধি আছে যিসকলে নতুনকৈ ইয়াত নেতৃত্ব গ্ৰহণ কৰিছে তেওঁলোকক এই তিনিটা শব্দৰ খুব প্ৰয়োজন তেওঁলোক নিৰ্ভীক হ'বই লাগিব তেওঁলোক নিস্বাৰ্থ হ'বই লাগিব আৰু তেওঁলোক নিৰপেক্ষ হ'ব লাগিবই তাৰ লগে লগে আৰু এটা আপোনাৰ প্ৰয়োজন হ'ব সেইটোৱে হৈছে আত্মবিশ্বাস আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এই যে ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আমি যদিও অধ্যয়ন নকৰোঁ কিয় প্ৰচুৰ তেওঁলোকৰ আত্মবিশ্বাস থাকিবই লাগিব আজি বিভিন্ন ছাত্ৰ সংগঠন আছে বিভিন্ন জাতীয় সংগঠন আছে কিন্তু এইটো সকলোৱে স্বীকাৰ কৰিবই লাগিব যে অসমৰ জাতীয় জীৱনত সদৌখন ছাত্ৰ সন্থাৰ স্থান একক অনন্য আৰু অদ্বিতীয় হৈ আছে আৰু ভৱিষ্যতলৈ থাকিব তাক কেতিয়াও কম্প্ৰমাইজ কৰা নহ'ব সেই আত্মবিশ্বাস প্ৰত্যেকগৰাকী সদৌখন ছাত্ৰ সন্থাৰ গাত কিন্তু থাকিব লাগিবই হাৰি যাব নালাগিব যিমানেই প্ৰত্যাহ্বান নাহক কিয় ধুমুহা নাহক কিয় ঘাট প্ৰতিঘাতৰ মাজেদি সদৌখন ছাত্ৰ সন্থাই দীঘলীয়া সময় এটা অতিক্ৰম কৰি আছে আৰু সেইখিনি কৰিছে কেৱল জাতীয় স্বাৰ্থ সদৌখন ছাত্ৰ সন্থাৰ প্ৰত্যেকগৰাকী নেতা কৰ্মীৰ গাত সেই গুণটো থাকিব লাগিব আত্মবিশ্বাস যেতিয়া প্ৰচুৰ হ'ব তেতিয়াই তেওঁলোক স্বাভিমানী হ'ব কাকো ভয় নকৰে তেতিয়া সেই মানুহে অকল আত্মবিশ্বাস থাকিলেই নহ'ব লগে লগে কিন্তু আন কেইটামান আত্মও তেওঁলোকৰ লগত প্ৰয়োজন আছে কি সেইকেইটা এক আত্মত্যাগ আত্মবিশ্বাসী হোৱা মানুহখিনিয়ে আত্মত্যাগ কৰিব পাৰিব লাগিব প্ৰয়োজন সাপেক্ষে নিজক সম্পূৰ্ণৰূপে আনৰ কাৰণে বিলীন কৰি দিব পৰা যিটো মানসিকতা প্ৰত্যেকগৰাকী সদৌখন ছাত্ৰ সন্থা নেতা কৰ্মীৰ গাত থাকিব লাগিব দুই আত্মসংযম
টকা পইচা গাড়ী ঘোঁৰা সম্পদ দেখি কেতিয়াও লালায়িত হ'ব নালাগে নিজক সংযম কৰিব পাৰিব লাগিব নেতৃত্ব দিবলৈ যাওঁতে প্ৰত্যেকজন আছু কৰ্মীয়ে ভাবিব পাৰিব লাগিব মোৰ পিছফালে এটা অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন আছে আৰু মই জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰিছোঁ মোক কোনো লোভ আৰু মনে মোক কেতিয়াও বলিয়া কৰিব নোৱাৰিব সেইটো আত্মসংযম প্ৰত্যেকগৰাকী নেতা কৰ্মীৰ থাকিব লাগিব যিসকলে ইয়াত নতুনকৈ নেতৃত্ব গ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ তিনি আত্মবিশ্লেষণ ভুল কৰিব পাৰে মানুহেতো ভুল কৰে কিন্তু সেই ভুলৰ শুধৰণি কৰিবৰ কাৰণে যিটো চিন্তা সেই চিন্তা প্ৰত্যেকগৰাকী আছু কৰে আত্মবিশ্লেষণ যদি আত্মবিশ্লেষণ আমি কৰিব নাজানো তেতিয়াহ'লে কিন্তু আমি বাৰে বাৰে ভুল কৰি আমাৰ ভুল হ'ব যে যিখিনি মানুহে আত্মবিশ্লেষণ কৰিব জানে সেইখিনি মানুহে পৰৱৰ্তী সময়ত কি হয় আত্মনিৰ্ভৰশীল হয় স্বনিৰ্ভৰশীল হয় যে আমি পাৰিম আমি কৰিম আমি দেখুৱাম আমি হ'ম সেইখিনি তেওঁলোকে শক্তি আৰু সামৰ্থ্য আহৰণ কৰে মোৰ বিশ্বাস সদৌখন ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ অধিৱেশন যিখিনি ছাত্ৰ ছাত্ৰীয়ে গোট খায় নতুন সংকল্পৰে সদৌখন ছাত্ৰ সন্থাৰ বৰভেটিটো মজবুত কৰিব বিচাৰিছে এই ধৰণৰ চিন্তা আৰু চেতনা তেওঁলোকৰ তাত আছে আৰু অনাগত দিনত তেওঁলোকে আগবাঢ়ি যাব মই খোলাখুলিকৈ কথা কোৱা মানুহ মোক বেয়া ক'ব নালাগে সদৌখন ছাত্ৰ সন্থাৰ বিগত সময়ছোৱাৰ যিবিলাক নেতা ৰাজনৈতিক ক্ষেত্ৰখনলৈ গৈছে গৰিষ্ঠ সংখ্যক নেতাই কিন্তু অসমীয়া মানুহক বিশ্বাসঘাতকতা কৰিছে গৰিষ্ঠ সংখ্যক নেতাই খুব কম সংখ্যকেহে সেই বিশ্বাসঘাতকতাৰ বদনামৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰিছে দুগৰাকীকৈ আছুৰ সভাপতি অসমৰ মুখ্যমন্ত্ৰী হ'ল এজন দুবাৰ মুখ্যমন্ত্ৰী হ'ল আৰু এজন এবাৰ মুখ্যমন্ত্ৰী হৈছে এতিয়ালৈকে আৰু আহি থকা সময় হয়তো তেওঁ দ্বিতীয়বাৰৰ কাৰণেও মুখ্যমন্ত্ৰী কৰিব যদি ক'তো গণ্ডগোল নহয় কিন্তু সংখ্যাৰ ফালৰ পৰা এবাৰ দুবাৰ তৃতীয়বাৰ কোনোবা মুখ্যমন্ত্ৰী হ'ব পাৰে আছুৰ প্ৰাক্তন সভাপতি বৰ ডাঙৰ কথা নহয় কিন্তু জাতিটোক কি দিলে আৰু জাতিটোক কিমান বিশ্বাসঘাতকতা কৰিলে সেইটো কিন্তু আটাইতকৈ ডাঙৰ কথা মই ভাবোঁ সেই যিটো ধাৰা সদৌখন ছাত্ৰ সন্থাৰ পৰা বাৰে বাৰে আমি পাই আছোঁ সেইটোৰ জবনিকা পেলাবৰ হৈ গ'ল আৰু সেই ক্ষেত্ৰত মই ভাবোঁ সদৌখন ছাত্ৰ সন্থাৰ এগৰাকী নেতা এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন নেতা লুৰিণজ্যোতি গগৈ ক'ৰবাত ব্যতিক্ৰম হিচাপে লুৰিণজ্যোতি গগৈ ভৱিষ্যতে কিমান কি সম্ভাৱনা দেখুৱাব সেয়া সময় ক'ব কিন্তু আজিৰ দিনত লুৰিণজ্যোতি গগৈ মই এই ডিব্ৰুগড় বিশ্ববিদ্যালয় মঞ্চৰ পৰা অভিনন্দন জনাইছোঁ এই কাৰণেই যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল সেইগৰাকী লুৰিণজ্যোতি গগৈ আৰু অসমৰ জাতীয় জীৱনত লুৰিণজ্যোতি গগৈয়ে এক সম্ভাৱনা কঢ়িয়াই আনিছে সেই সম্ভাৱনা হৈছে আত্মবিশ্বাসৰ সম্ভাৱনা সেই সম্ভাৱনা হৈছে ন কম্প্ৰমাইজৰ সম্ভাৱনা আৰু সেই সম্ভাৱনা হৈছে মূল নোটোৱাৰ সম্ভাৱনা আৰু সেইটোৱেই লাগে আছুৰ প্ৰত্যেকজন নেতা কৰ্মীৰ কাম মই কিয় কৈছোঁ আজি সদৌখন ছাত্ৰ সন্থাৰ এইগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক হয়তো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি দৰদাম কৰি কোনোবা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলি আহি থকা সময়ত যদি বিজেপি চৰকাৰ হয় তেনেহ'লে মন্ত্ৰী হ'ব পাৰিলেহেঁতেন নতুবা কংগ্ৰেছৰ দৰে এটা পুৰণি শক্তিশালী ৰাজনৈতিক দলৰ বৰমূৰীয়াৰ লগত দৰদাম কৰি কোনোবা এটা নিৰ্দিষ্ট সমষ্টি লৈ পেলাই তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈ আহিব পাৰিলেহেঁতেন এই দুটা তেওঁৰ কাৰণে আটাইতকৈ সহজ পথ আছে তেনেই ইজি তেওঁ নিচিনা প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই অনা এগৰাকী যুৱ নেতাৰ কাৰণে কিন্তু লুৰিণজ্যোতি গগৈয়ে সেই কামটো নকৰিলে অৰ্থাৎ বতাহ যিফালে বলিছে সেইফালে মানুহে ফুট লয় সেইফালে মানুহে ভাল খায় লুৰিণজ্যোতি গগৈয়ে সেই ফুটৰ বিপৰীতে খোজকাঢ়িবলৈ চেষ্টা কৰিছে গতিকে মই ভাবোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই প্ৰাক্তন ছাত্ৰ নেতাজনে অন্তত ক'ৰবাত নিজকে ব্যতিক্ৰম একক আৰু অনন্য কৰি দেখুৱাব বিচাৰিছে যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰণে গৌৰৱৰ কথা আৰু মই ভাবোঁ এইখন বিশ্ববিদ্যালয়ে সৃষ্টি কৰিছে